বিকুদৰ সঙ্গে চলে হাতী গল দেখিতে দেখ আর ভাতৃগণ দ্বারা ঈশ্বৰৰ শ্ৰীহৰি কৃপাত আৰু খুৰা বিদুৰৰ কৃপাত আমি এনে মহাবিপদৰ ঈশ্বৰৰ কৃপাৰ পৰা আমি যাতে কোনোদিনে বিচলিত নহয়। সেই দুৰ্মতি দুৰ্যোধনে যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, যদি আমি ঈশ্বৰ চিন্তাৰ পৰা বিচলিত নহওঁ তাৰ সকলো চেষ্টা সফলে যাব। গতিকে ভাইহঁত আমি ভগৱানৰ শ্ৰীচৰণ চিন্তা কৰি এই বনৰ মাজতে কিছুদিন কটাব লাগিব। দাদা তুমি তেনে কথা উচ্চাৰণ নকৰিবা মোৰ আগত। ধৰ্ম ধৰ্ম তেওঁ ধৰ্ম ধৰ্ম কৰি থকাৰ কাৰণে আজি আমাৰ এনে অৱস্থা। যদি তোমাৰ বাক্য অমান্য কৰি মোৰ এই দুই বাহুৰ ওপৰত প্ৰয়োগ কৰিলেহেঁতেন, তেতিয়া মোৰ ছাতিৰ ভিতৰত তোমাৰ শতপুত্ৰৰ নাম লুপ্ত কৰিলেহেঁতেন এই ধৰণেৰ পৰা। বাল্যকালৰ পৰা কৌৰৱে আমাৰ ওপৰত অত্যাচাৰ কৰি ভক্ষণ কৰাই সাগৰত নিক্ষেপ কৰি মনৰ হেঁপাহ পূৰ্ণ হোৱা নাই দাদা, মনৰ হেঁপাহ পূৰ্ণ হোৱা নাই। অৱশেষত যৌতুকী নিৰ্মাণ কৰি অগ্নিকালেদি পাণ্ডৱ বধৰ আয়োজন কৰিছে আৰু সহ্য কৰিব নোৱাৰো ধৰা কৌৰৱৰ অত্যাচাৰ। ধেমালি নভকতা আৰু অৰ্জুনৰ গান্ধী পৰাগত মুহূৰ্ততে নাশ কৰোঁ সেই কৌৰৱ বাহিনী। সঁচা কথা দাদা, মনত পৰিলে সেই দুৰ্যোধনৰ অত্যাচাৰৰ কথা মই অলপো থিৰে থাকিব নোৱাৰো। ভাবি চাওক দাদা, ভাবি চাওক মাতৃ, যদি ইহঁতৰ সকলো কথা আমি নীৰৱে সহ্য কৰি থাকোঁ তেন্তে আৰু দুগুণে বাঢ়িব এই কৌৰৱৰ অত্যাচাৰ। গতিকে আদেশ কৰক দাদা, নিজৰ ৰাজ্যত প্ৰৱেশ কৰি নিৰ্মূল কৰি এই কৌৰৱৰ
বিচাৰ নকৰিবা মাতৃ। আমাৰ দুৰ্ভাগ্য মূলতে হ'ল সৌ কুলাংগাৰ দুৰ্যোধন, তাৰ দুখতে আমাৰ পঞ্চম ভাই আৰু তোমাৰ আজি এনে অৱস্থা হয়। যদি জ্যেষ্ঠৰ দাদাৰ আদেশ পালোহেঁতেন তেতিয়া পাখা খেলত দুৰ্যোধনৰ সৎ ভাতৃৰ জীৱন জমনিকা পেলালোহেঁতেন। মাত্ৰ জ্যেষ্ঠ দাদাৰ আদেশ উপলংঘন কৰিব নোৱাৰে বাবে আজি আমাৰ এনে অৱস্থা হয়। ভাই আমি আৰু মনে মনে কাৰণ আমি ক্ষত্ৰিয়ৰ সন্তান। আমাৰ গাঁৱত ক্ষত্ৰিয়ৰ তেজ আছে, প্ৰতীক ৰাখে। অতি আমাৰ ভয়ত নিজ দায়িত্বই বনে বনে ঘূৰি ফুৰা উচিত হোৱা নাই দাদা। গতিকে বলক দাদা, নিজ ৰাজ্যত প্ৰৱেশ কৰি বীৰ দৰ্পণে গৌৰৱক আমাৰ যদি আমি তেনে নকৰি তেন্তে দাদা আমাক চবতে হাৰিব পুৰুষ বুলি। এনে কষ্ট আৰু মোৰ সহ্য নহয় সঁচা কথা ভাই। দাদা। দাদাৰ আদেশলৈ অপেক্ষা কৰি থাকিলে আমাৰ কাৰ্য সিদ্ধি নহ'ব। কাৰণ দাদাৰ অন্তৰ দয়া আৰু ক্ষমাৰে ভৰপূৰ। তেওঁ দৰে যদি আমি ধৰ্ম কৰি থাকোঁ গোটেই জীৱন এনেদৰে বনে বনে কটাব লাগিব। গতিকে ওলো ভাই ধাৰণ কৰে মুহূৰ্ততে না কৰোঁ বাহিনী। তেতিয়াহে অনায়াসে দূৰ হ'ব আমাৰ কাঞ্চা। ধৈৰ্য ধৰক দাদা। কিমান ভয় আৰু ধৈৰ্য দাদাৰ কাৰণে। জ্যেষ্ঠ দাদাৰ যদি বাক্য আমি অমান্য কৰি যদি যুদ্ধ আয়োজন কৰোঁ তেন্তে অতীতৰ পৰা কৰি অহা শ্ৰদ্ধাক ভৰিৰে গচকি পেলোৱা নহ'ব জানো? গতিকে জ্যেষ্ঠ দাদাক অন্তৰত আঘাত দিয়াটো আমাৰ পাপ হ'ব। গতিকে জ্যেষ্ঠ দাদাৰ অনুমতি মতে আৰু কিছুদিন আমি এই বনতে বাস কৰিব লাগিব। শান্ত হোৱা ভাই নিকুদত। ইয়াৰ ইচ্ছা নিশ্চয় কৰিব। গতিকে সময়ত তোমালোকৰ ইচ্ছা সকলো পূৰণ কৰিব পাৰিব। ভাই বিকুধৰ ভগৱানক হৃদয় ধ্যান কৰি আৰু কিছুদিন এই বনৰ মাজতে দিন অতিবাহিত কৰোঁ। ব'লা ভাইহঁত বলক দাদা। বহু বৃক্ষৰ তলতে খন্তেক বিশ্ৰাম কৰোঁ।